हेलो दोस्तों नमस्कार अस्सलाम वालेकुम। आज आपलोके देखिबले पाबो जे सद आमार केनेके डालिब लागे, सदत आमार सिमिट किमान परिमाण দিব লাগে और मसलाটো केनेका हले ভাল हबो आपनार सदটো लास्टिंग करिब, केनेके काम करिले आपनार सदটো लास्टिंग करिब एटु भिडिओर माध्यमत आपलोके दुनिया এটা आइडिया पाइ जाबो। ब्लग भिडिओটো आरम्भ करू। এতিয়া आमार मेसिन चलि আছে আৰু যেটো आमार गिट्टी আছে, गिट्टीটো आमार 3-4 डाउन আছে और हाफ इंची मिक्स आसे और जो आमलोके देखिबले पाइছে যে তোমার হেৰি সিমেন্ট আছে, সিমেন্টটো আমি ডালমিয়া ডিএসপি ইউজ কৰিছো। ডালমিয়া ডিএসপি বা আপোনালোকে অম্বুজা প্লাস এইবিলাক সিমেন্ট আপোনালোকে ইউজ কৰিব পাৰে, সদৰ কাৰণে বেষ্ট। আৰু আপোনালোকে সদ যে ডালি আছে, সদৰ বিলাকত আপোনাৰ কভাৰিং ঠিক আছে না নাই, সদৰ ৰডৰ তলত গুটকা দিছে না নাই আপোনালোকে ভালকে চাব। চাওক আমাৰ আৰু যেটো পাট্টা মাৰিছে देखिए जो मारिसे ये भालके मारिसे ना सदर मजत जाते वो मजत जाते केतियाओ पानी जमा ना थाके आपलोके भालके चाब। और सदर मजत दिए पानी जमा हो थाके तेने सदर लास्टिंग तो बहुत कमी जाए और हेलाई पड़े যাব। तो चाक आमार सिरिबिलाक किमान धुनिया हल और चाक एटो आमार एटो रडर तलत आमार गुटका गुटेखिनि आमार गुटका दिया आछे हाफ इंची। चाक जिमान आमार हेरि पाटा मारा होइसे पाटाटाक चाक किमान धुनिया होइसे, मजत आमार पानी केतियाও नरखे एनेके पाटा मारा हल। और जेটো आमार मसला আছে, मसलाটো आमार 2 टिंग आमार सिमेंट और 5 टिंग आमार बाली और 7 टिंग आमार गिट्टी यूज करि আছে। और जेটো 3-4 जेটো डाउन আছে हेतु आमार 6 टिंग गिट्टी 5 टिंग बाली 2 टिंग सिमेंट। और चाक आमार कभारिंग जे आछे एनेके आपलोके गोटे रडर तलत आपनार 1 मिटार दूरत्वत आपलोके एबिलाक कभारिंग यूज करिब। एबिलाक नापाले आपलोके गिट्टी यूज करि दिब और गिट्टी यूज करा नाइ तेनहले आपलोके पिनचाबल मारि रडटो शाटारिंगर পৰা हाफ इंची बा 1 इंची आपलोके उठाई दिब, तेनहले चाब तलत आपनार रडटो नोलाय। और सिरिटो हल गड़र मेन जो सिरि আছে সেটা আমার যেটো বহল হবো এটা হবো আমার 4 ফুট আর দাপটোর বহল হল আমার 1 ফুট আর যেটো দাপটোর হাইট আছে হাইট বিলাক হবো আপনার 5.5 ইঞ্চি। সেটা হল মেন আর সিরিত আপনাদের সদায় যেটো মেন বা রড আছে রডটা আপনাদের 12 mm রড ইউজ করব। 12 mm রড ইউজ করলে সেটা বহুত গপস হয়, দুজন মানুহ খুশকাৰি গলে কপি না থাকে সেইকাৰণে আপোনাৰ 12 mm ৰড ইউজ কৰিব সিৰিত সদায়। কিছুমান মানুহে 10 mm ৰড ইউজ কৰি দিয়ে, 10 mm ৰড ইউজ নকৰিব আপোনালোকে, মেইন বাৰ আপোনালোকে 12 mm ৰড ইউজ কৰিব। আই হোপ মই কোৱা কথাখিনি আপোনালোকে ধুনীয়াকৈ বুজি পাইছে। আৰু সিৰি যেটো আমাৰ যেটো এটা আপোনালোকে 4 ইঞ্চি বনাব, 4 ইঞ্চি বনাব। কিছুমান 2.5 ইঞ্চি 3 ইঞ্চি বনাই দিয়ে, 3 ইঞ্চি বনালে মাজত ফাটি যায়। সিৰিটো আপোনালোকে 4.5 ইঞ্চি 5 ইঞ্চি মুঠা দিব, তেনেহ'লে আপোনালোকৰ সিৰিটো ধুনীয়াকৈ গপচ হ'ব। আৰু যেটো আমাৰ শাটাৰিং কৰাৰ পিছত যেতিয়া আমাৰ ধৰক শৰ্টটো ডালা হ'ব তেতিয়া আপোনালোকে বাহৰ তলত আপোনালোকে এনেকৈ তক্তা পাৰি দিব। তক্তাটো যাতে আপোনাৰ মেইন মাটিত নাথাকে, তক্তাৰ তলত বাহৰ তলত আপোনালোকে তক্তা ধুনীয়াকৈ পাৰি দিব। তক্তা বা বাটাম গোটেই বাহৰ তলত তক্তা বা বাটাম আপোনালোকে ধুনীয়াকৈ পাৰি দিব, তেনেহ'লে ইয়াৰ যেটো লোড আছে লোডটো বাহে ধুনীয়াকৈ ধৰি ৰাখিব পাৰিব। আৰু যেটো আমাৰ গিটি ইউজ হৈছে গিটিটো চাক আপোনালোকে এটা আমাৰ 3-4 ডাউন আছে, 3-4 ডাউন ইউজ কৰিলে আপোনাৰ বহুত ধুনীয়া হয়। চাক গিটিটো কিমান ধুনীয়া, কোলা গিটি ইউজ কৰিব। গিটি যাতে বালি চালি একো নাথাকে। আৰু বাইবেটাৰ আপোনালোকে বাইবেটাৰ মাৰিছে না নাই সদত আৰু বিমত বাইবেটাৰ মাৰিব আৰু সদতো বাইবেটাৰ মাৰি দিব, তেনেহ'লে লিকেজ কেতিয়াও নহয়। বাবা যেটো হানিকম আছে হানিকমটো একেবাৰে ওলোৱা কম চান্স থাকে। বাইবেটাৰ মাৰিছে না নাই মিস্ত্ৰীবিলাকে ভালকৈ আপোনালোকে চাই থাকিব। ভিডিঅ'টো চাই ভাল লাগিলে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু বেল আইকনটো কমেণ্ট জনাব যে ভিডিঅ'টো কেনেকুৱা হ'ল। আপোনালোকে যদি ঘৰ বনাবলৈ বিচাৰি আছে এইটো হ'ল মোৰ কণ্টেক্ট নম্বৰ আপোনালোকে স্ক্ৰীনত দেখিবলৈ পাই আছে, আপোনালোকে কণ্টেক্ট কৰিব পাৰে।
থেংক ইউ ছ' মাছ আজিৰ কাৰণে নেক্সট ভিডিঅ'ত লগ হ'ব